ৰাতিপুৱাই কল এটা বিচাৰি পাই বান্দৰৰ দৰে পুৰা দিলো খাই চুবাই চুবাই বাহিৰলৈ আহি তেতিয়াহে শক্তিটো যাব মোৰ বাঢ়ি তাৰ পাছত বাইকখন উলিয়াই লৈ চাবিটো অন কৰি কিকত ভৰি থৈ মাৰি দিলো কিক লৰালৰি কৈ সোনকালে পাম বুলি জেগাটোত গৈ ৰাস্তাত আহি স্পীডত চলাই বতাহজাক লাগি হেপাহ গল পলাই ৰাতিপুৱাই ৰাস্তাত মানুহ দুনুহ নাই পুৰা দবাই দিলো ফ্ৰী ৰাস্তা পাই আহি পাই গলো জিম মৰা ঘৰ ট্ৰাইচেপ মাৰি দিলো কৰি খৰ ধৰ ৰ'দডাল ওলালেই হৈ যাব গৰম নোলাওতেই মৰাটো হয় মোৰ ধৰম ডাম্বেলযোৰ লৈ ওপৰলৈ দাঙি এনেকুৱা লাগিলে যেন হাড় যাব ভাঙি হলেও মাৰি দিলো নাথাকিলো ৰৈ মাৰি হোৱাৰ পাছত জেগাত দিলো থৈ ঘৰলৈ আহি কঁঠাল এটা চেলাই এফুট দুফুটকৈ দিলো খাই পেলাই লগালগ শক্তিটো পাই গলো গাত নেখালেও হ'ব আজি ৰাতিপুৱাৰ ভাত কঁঠালৰ ফুটটো মুখেদি চুপি ভিতৰত থকা উলিয়াই গুটি এটা এটাকৈ উলিয়াই লৈ তলৰ বাতিটোত দি দিলো থৈ তাৰ পাছত একাপ লৈ ললো চাহ বিস্কুট এটাৰ লগত খালো মৰি গল দাহ নাখাওঁ যদি একাপ বনাই লৈ আনি গোটেই দিনটোলৈ ওলাই থাকে হামি খাই বৈ লৈ দোকান আহি পাই গোটেই দোকানখন এবাৰ ললো চাই পাৰি থোৱা চকীখনত ধুনীয়াকৈ বহি বাতৰি এখন উলিয়াই ললো অলপ পঢ়ি অকমান পাছতেই মমন আহি পাই তাৰ লগত ললো অলপ সময় কটাই হাতেৰে নাচি নাচি মুখত তাৰ হামি এনেকৈ সময়বোৰ পাৰ কৰিলো আমি দুপৰীয়াৰ সময়ত পথাৰলৈ আহি বেলিটোৰ ব্ৰাইটনেছ গ'ল পুৰা বাঢ়ি আহি পালো এখন ৰখাই থোৱা নাও মনতে ভাবিলো এবাৰ উঠি চাওঁ নাৱে বোলে তুলুং ভুতুং বঠাই বোলে বাওঁ এনেকৈ উঠি চখ অকণ পাওঁ উভতাৰ পথেদি নিম বুলি গৰু দূৰৈত আছে মাক এইজনী সৰু গৰুকেইটা বান্ধি থোৱা আছিল ছাহত ঘৰলৈ নি বান্ধি দিম ঘাঁহত সেই বুলি পুতি থোৱা খুঁটিবোৰ উঠাই খেদা এটা মাৰি ঘৰলৈ পঠাই ঘৰলৈ আহি ঘাঁহ কোচা লৈ বান্ধি থোৱা গৰুজনীৰ মুখত দিলো থৈ ক'ব নোৱাৰা হ'ল তাই ঘাঁহ কোচা পাই কামুৰি পুৰা দিলে খাই কাম বন কৰি ওলাই গ'ল ঘাম তাৰ পিছত ভাবিলো ভিতৰলৈ যাম ভিতৰলৈ আহি ফেনখন ঘূৰাই অকমান লওঁ বুলি ঠাণ্ডাত জোৰাই সঁচাকৈ আজি বহুত হৈছে গৰম থাকিবলৈ পৰিৱেশটো হৈ গৈছে নৰম তাৰ পিছত উঠি পানী অলপ উলিয়াই মুখেৰে পি খালো হেপাহ পলুৱাই তাৰে অকমান উলিয়াই পানী চকুৱে মুখে দি দিলো হানি বেছিকৈ দীঘল হৈছে দাড়ি চুলি বোৰ মুখখনত লগাব হৈ গৈছে খুৰ দাড়ি চুলি বেছি হলে গৰম বেছি হয় সেই বুলি মানুহবোৰে এনেই নকয় তাকে ভাবি গুণি চেলুনলৈ আহি ধুনীয়াকৈ কাট বুলি দি দিলো বহি লগালগ হৈ গল দাড়িটো কাটি অকমান পিছতেই চুলি দিম ছাতি ঘৰত আহি চালো ভালেই হৈছে লোক বহুতেই চিনি নাপাবয়ে মোক তাৰ পাছত মেচিনত কাপোৰ অলপ ভৰাই ধুনীয়াকৈ ধুই দিলে মেচিনে লৰাই মেচিনত সোমাই কেউফালে ঘূৰি চাৰ্ফৰ পানীত কাপোৰ গল বুৰি শেষত কাপোৰবোৰ মেচিনেৰে চেপাই এতিয়াহে চাৰ্ফৰ গোন্ধটো নাপায় সামৰি কাপোৰবোৰ টিং এটাত লৈ ৰদাই দিম বুলি আগফালে গৈ আগফালৰ দাঁডালত কাপোৰবোৰ মেলি তাতে ধুনীয়াকৈ পৰি আছে বেলি সন্ধিয়াৰ লগে লগে বেলি যাব লুকাই তেতিয়ালৈ কাপোৰবোৰ যাব চাগে শুকাই তাৰ পাছত ললো মই গাটো ধুই গাটো মচিলো টাৱালখনে চুই নাৰিকলৰ তেল অকণ মূৰত লৈ সানি এটা হাতে মাৰি দিলো মূৰটোত ফনিয়ালত চুলিবোৰ হ'ল ডাল এতিয়াহে মূৰটো হ'ল ফৰকাল চাফা চিকুণ হলে থাকি লাগে ভাল নিতৌ গা ধুলে উজ্জ্বল হয় ছাল দুপৰীয়াৰ সময়ত খাম বুলি খানা সিজাই ললো এসোপা গাহৰিৰ দানাত আছে বুট আৰু লগত মটৰ শুকানকৈ ভাজিলে উঠে ফটৰ জিকা এটা কুটি বুখলিয়াই আলু এনেকৈ খালে হেনো মুখ হয় চালু খোৱা বোৱাৰ ক্ষেত্ৰত নকৰো মই লাজ ৰন্ধা বঢ়াৰ জানো কাম কাজ নিজেই পেটটো নললে ভৰাই ভোকে চৰত দাঁত দিব সৰাই নিজেই নিজৰ কৰি গলে কাম আৰামত বহি খাবলৈ পাম তাকে ভাবি গুণি লাগি যাওঁ কামত সময়বোৰ দিওঁ স্বাস্থ্যটোৰ নামত এইফালে পাচলিবোৰ কেৰাহীত ভৰাই হেতাখন লৈ দি দিলো লৰাই ঘূৰাই পকাই ধুনীয়াকৈ ভাজি অকমান পাছতেই চব যাব সিজি গৰম পানী অকমান তাতে দিলো বাকি কাঁহী এখন আনি দি দিলো ঢাকি অকমান পাছতেই ভাজিকণ হৈ হেতাখনে উঠাই বাতিটোত লৈ লগত দুটা ৰুটি কাঁহীখনত থৈ ধুনীয়াকৈ খাই দিলো টেবুলখনত গৈ তাৰ পিছত অকমান লম বুলি জিৰাই ভাগৰে হেঁচা মাৰি শিৰা উপশিৰাই খানাটো খাই অকমান শুলে ভাগৰটো আঁতৰি গুচি যায় বোলে অকমান শুই দিলো মই উঠি একেফালে শুই বিষাই গল পিঠি তাৰ পাছত ললোহি চাহ একাপ বনাই নেখালে দিনটোলৈ হামি আহে ঘনাই চাহৰ গুৰিবোৰ তাতে দিলো পেলাই তেতিয়াহে ৰংটো ধুনীয়াকৈ ওলাই বাহিৰলৈ আহি হোপা মাৰি চাহ নিজে বনাই নিজকে দিলো বাহ আবেলি সময়ত ৰুমলৈ আহি টেবুলখনৰ আগত ধুনীয়াকৈ বহি দিব লগা ব্লগটোৰ স্ক্ৰিপ্টটো সাজি সময়ত নকৰিলে 12 যাব বাজি স্ক্ৰিপ্টটো
লিখোঁতে বেয়া হয় গতি ভাবোঁতে ভাবোঁতে মাথা যায় ফাটি লিখোঁতে লিখোঁতে বেয়া হয় বিলাই শব্দবোৰ গাঁঠোতে মূৰ দিয়ে হিলাই কিমান আৰু কম নহয় আদায় আজিলৈ ইমানতে মাগিছোঁ বিদায় নতুন এটা খণ্ডত আকৌ লগ হ'ম দিনটোৰ কথাবোৰ সজাই পৰাই কম।